আৰু গাইছ এতিয়া আমাৰ খানা হ'ব পোলাও মাংস তো আপোনালোকক দেখি আৰু গাইছ এয়া আমাৰ মাংস হৈছে নয়ন দাই ৰান্ধি আছে এখন দোকান দিছিলোঁ নেক্সট লেভেল বুলি হোটেল তো তাৰ মানে আজি এটা খানা হ'ব তো আপোনালোকক দেখুৱাই আছোঁ কেনেকুৱা কি হৈ যাব তো চাই থাকিব তো এতিয়া আমাৰ খানা হৈছে গাইছ তো চাব ৰ'ব গাইছ মানে আমাৰ দোকানৰ মালিক আছিল এইজন এইবিলাক আছিল আমি সহায় কৰিছিল আৰু গাইছ এইটো আছিল এজন মালিক আৰু ময়ো আছোঁ আৰু কোনোবা কোনোবি আছে তো দেখুৱাই আছোঁ তো এতিয়া আমি খানাত কি কি আছে আপোনালোকক দেখি আছোঁ গাইছ মানে আমাৰ খানা হ'ব এতিয়া হৈ আছে আৰু গাইছ এতিয়া আমাৰ খানাত হ'ব পোলাও মাংস তো আপোনালোকক দেখি আছোঁ গাইছ মানে ইয়াৰ মাংস হ'ব এতিয়া চিকেনে হ'ব গাইছ আৰু পোলাও হৈ যাব কেনাই দোকানৰ কি ক'ব আপুনি কেনা হ'ল লাভ গেল না লছ গেল কিমান তাৰ গাইছ গল্লাই গৈছে বোলে তথাপিতো খানা এটা খাইছোঁ গাইছ এয়া লেগ পিচ আহি আছে গাইছ আৰু আমাৰ মেইন ৰান্ধনি হৈছে নয়ন দাদা তো আপোনালোকক দেখি আছোঁ ৰ'ব গাইছ তো গাইছ খানা চলি আছে আমাৰ মানুহ সদস্যবিলাক ইয়াত আছে তো আবাৰ হ'ব আপোনালোকে আহিব নেক্সট লেভেল চাওমিন ইজ বেষ্ট ন আৰু গাইছ এখেত আছিল আমাৰ হোটেলৰ নেক্সট লেভেলৰ এছিষ্টেণ্ট মেনেজাৰ তো এখেতো অলপ নেক্সট লেভেলৰ বিষয়ে ক'ব কি ক'ব আপুনি মানে কেনেকুৱা কি হ'ল হোটেলখন বেয়া হোৱা নাই ভালেই হৈছে প্ৰথমবাৰৰ কাৰণে আৰু অভিজ্ঞতা কেনে হ'ল অভিজ্ঞতা ভাল হৈছে নেক্সট টাইম আমি হোটেলখন বেটাৰ কৰিম বুলি ভাবিছোঁ আৰু নেক্সট লেভেলৰ মানে লাভ কিবা হৈছে নেকি লাভ মানে লাভ বুলি ক'ব গ'লে লাভ ভালেখিনি লাভ হৈছে নিজৰ পাৰ্চনেলি মানে আজি কি ক'ত কৈছে আপুনি আজি এই নেক্সট লেভেলৰ আমাৰ খানা আছে তো গাইছ এই নেক্সট লেভেলত খানা চলি আছে লাভ হোৱা বুলি ক'লি নিজৰ বহুতৰে লাভ হৈছে কাৰণ পূজাৰ কেইদিন অনাই বনাই ঘূৰি থাকিব লগা হ'ল এটা অভিজ্ঞতা হৈছে আৰু হৈছে চাওমিন ভাজাটো শিকছি না আপুনি চাওমিন ভাজাটো অলপ চলপ শিকছোঁ পাৰিম নেক্সট টাইম কিন্তু গাইছ চাওমিন নাভাজিলেও তাত কিন্তু কোবাইছে গাইছ বেয়া কোবাইছে গাইছ এয়া মাংস হৈ আছে গাইছ এখেত আছিল আমাৰ ছাইড মেনেজাৰ মানে এখেতৰ অলপ মতামতটো লৈ লওঁ মানে জুমন এখেত আপুনি কি ক'ব মানে গাহৰি খান ইমান আমাৰ হোটেলৰ হোটেলৰ গাহৰি খান ইমান সদ হৈছিল জিভাত লাগিছে তাতকে আৰু হাঁহ খান বহুত সদ হৈছিল অলপ সেগুন তাইক লাগেতো এনা না গাইছ বহুত সদ হৈছিল আৰু মানে অলপ কিবা হোটেলত থাকি কেনা লাগিল হোটেলত ভালে লাগছে এনজয় বঢ়িয়া আৰু আপুনি আবাৰ হোটেল দিলে একো না আৰু মানে দৰ্শক কি হ'ম দৰ্শক মানে আমাৰ হোটেলত যোনী খাইছে তাক নেক্সট টাইম আহিবা দিব না তাক কমেণ্ট দিলে হ'ল দিলে তো আপোনালোকে গাইছ চাই থাকিব আৰু মই দেখি আছোঁ কণ্টিনিউ কৰি তো চাই থাকিব আৰু গাইছ এয়া আমাৰ মাংস হৈছে নয়ন দাই ৰান্ধি আছে 1500 টকা ছাৰ এই বেছি হ'ব মাংসতে অকল 1500 ল'ব লাগিব যি টেষ্টি হয় গাইছ আৰু বাকীবিলাকতো আছে হাঁহটো ক'বাই নেকি গাইছ হাঁহ তাৰমানে একবাৰ খালি আৰু আপুনি মানে কি ক'ম আৰু গাইছ মন যায় এয়া আপোনাৰ মাংসটো চাই লওক কালাৰটো গাইছ ইয়াৰ টেষ্টি টিন হ'ব আপোনালোকে মানে অনুভৱ কৰিব পাৰিছে তো গাইছ এক পিচ চিকেন মানে ট্ৰাই কৰিছিলোঁ চিকেনটো বেষ্ট বনাই বঢ়িয়া গাইছ চিৰা ৰাখোঁ গাইছ বঢ়িয়া সোমাই দিলোঁ অলপ কম আছোঁ চিকেন পোলাও আহি আছে গাইছ পোলাও এণ্ড চিকেন টেষ্টটো কিন্তু বঢ়িয়া গৰম হৈছে দেই গাইছ গাইছ পোলাও হৈছে খাব না পোলাও আছে গাইছ খাব লাগিব গাইছ পোলাও গাইছ তো গাইছ আহি গৈছে আমাৰ দাইতে মালিক দাইতে গৈছে তো হাৱৰ নহয় গাইছ তো চিকেনটোৱে হাৱৰ নিচিনা বনাই পেলাইছোঁ তো হাঁহ আল্টি প্ৰ' নেক্সট লেভেল কিবা কৈছোঁ নেকি বেছিকৈ বনাই গাইছ গাইছ এতিয়া খাব লাগে খাব লাগে এতিয়া গাইছ অঁ ইনকি এটা মাৰিব লাগিব গাইছ
গাইজ এখেত আছিল আমাৰ মেইন নহয় আমি কৰ্মচাৰী বৃন্দ কৰ্মচাৰী নহয় আমি সহায়ক হিচাপে আছিলোঁ গাইজ কৰ্মচাৰী সেই